আজি জুলাই মাহৰ মানে 16 তাৰিখ। জুলাই মাহত ঘিলা পিঠা খাই আছোঁ ধুনীয়াকৈ। পথাৰ ৰোৱা তোলা ছিজনত মানে ঘিলা পিঠাটো খাই বেছি ভাল লাগে। আৰু বহাগ মাহত মানে সিমান ভাল নালাগে মানে কি ক'ম আৰু তাৰ ঘৰত খাওঁতে হেঙাই যায়। গতিকে পথাৰলৈ গৈছিলোঁ মানে কঠীয়া পেলাবৰ কাৰণে। তাৰপিছত মানে কি হ'ল, কঠীয়া পেলাই আহি থাকোঁতেই মানে বৰষুণ যাক আহিল, একদম দিলে দাই বৰষুণ। হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল কাকপথাৰ RCH ব্লগ আছাম। আপোনালোকে মোৰ এই লিংকত গৈ কিনে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব পাৰিব। ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যনটো মানে অন কৰি থ'ব। মাজে মাজে ভুল হ'লে ক্ষমা কৰিব, ধন্যবাদ। তাৰপিছত বৰষুণ যাক মানে দিয়াৰ পিছত মানে তিতিলোঁ, একদম লেপ জেপ হৈ গ'লোঁ। আহি চোলা মানে পেণ্ট খুলি মানে একদম গাটো ধুই দিলোঁ ধুনীয়াকৈ টিপটপ। তাৰপিছত এতিয়া গৰমহে লাগিলেচোন, সেইটো কাৰণে চোলাটো পিন্ধা নাই আৰু, গতিকে বেয়া চেয়া নাপাব আৰু। যিহেতু গৰমৰ দিন, তাতে বৰষুণ দিলে কি বৰষুণ দিলেও গৰমটো উঠি থাকে। তাৰপিছত আহিয়ে মুঠতে চাহটো বনাই থৈছে মানুহজনীয়ে। তাৰপিছত চাইছোঁ মানে বৈয়ামত মানে এই মানে একদম ঘিলা পিঠা বনাই থৈছে ধুনীয়াকৈ। এইফালে গুড় আছে, লগতে মানে ঘিলা পিঠা বনাই থৈছে। খাই আছোঁ আৰু মস্তি মাৰি। সিহঁতে খালে নাই, মোৰ খবৰ নাই। ল'ৰা ছোৱালী খালে নাই, সেইবিলাক খবৰ নাই, কিন্তু মই খাই আছোঁ। খালে চাগে, এতিয়ালৈকেনো ক'ত নোখোৱাকৈ থাকিব। গতিকে মই খাই আছোঁ। কিন্তু এইটো সময়ত খাবলৈ বহুত ভাল লাগে। আপোনালোকৰ কাৰ ঘৰত আছে আপোনালোকে বনাই খাবচোন। আৰু যদিও মানে বৰ্তমান নাই, মানে চাউল তাউল থাকিলে মানে অলপ মানে পিঠা বনাই খাই চাব, মজা লাগে। আমাৰ প্ৰতি বছৰে থাকি যায় মানে থৈ দিওঁ আৰু থাকিও যায়, থৈ দিওঁ আৰু বেছিকৈ আৰু কুটোৱা হৈ যায়। সেইটো কাৰণে বিহু সময়ত খাই আমনি লাগি যায়, সেইটো কাৰণে থৈ দিওঁ আৰু। আমাৰ পথাৰ ৰোৱা তোলা ছিজনত মানে খুব ভাল লাগে খাবলৈ। ধান দোৱা ছিজনকেইটাতো ভাল লাগে, তেতিয়ালৈকে থৈ দিওঁ। ভালকৈ থাকিলে মানে ভালকৈ থ'লে মানে ধুনীয়াকৈ থাকে। যদিও পিঠাটো যদি তেনেকুৱা নাথাকিলে মানে চাউল থাকিলে চাউলটো কুটুৱাই আনিলে হৈ গ'ল। আচল কথাটো সেইটো আৰু। বৰষুণ বতৰ আৰু ক'তনো যাম, আৰু যাবলৈ সময় নাই। ঘৰৰ ভিতৰতে আজি ভিডিঅ'টো এনেকৈয়ে প্ৰস্তুত কৰি দিলোঁ, মানে বনাই দিলোঁ আৰু। চেহেৰা পাতিটো তেনেকুৱা নাই, কি কৰিবি আৰু। নিজৰ চেহেৰাটো হ'লেও নিজে ভাল বুলিয়ে ভাবোঁ আৰু, যিমানে যেনেকুৱা নহ'লেও। আনে কি ক'ব কি নক'ব বাদ দিয়ে, সেইবিলাক আনৰ কথা। গুলি মাৰ, তাতে বোলো সেই বন্দুকৰ গুলিডাল নহয়, বুজিছ। কি কৰিবি, দুখীয়া মানুহৰ ঘৰ ভঙা চিঙা। এইফালে মানে খৰি চাং এখন খৰি উঠাই থৈছোঁ। যিহেতু অলপ কেইদিনমানৰ আগত বানপানী হৈ গ'ল আমাৰ ইয়াত। বানপানী হ'লে অৱশ্যে কোনোবা এপাকে ভালেই হ'ল, মানে একদম খৰিয়ে এতিয়া এইফালে বাহিৰত চাওকচোন, বাহিৰত এফালে গোটেই একদম খৰি মানে গোটাই থৈ দিছোঁ। এইফালে খৰি আহি গ'ল, পানীত উটুৱাই আহি গ'ল। নদী কিনাৰে গোটেই লিহিৰি আছে, লিহিৰি মাজে একদম খৰি সোমাই গ'ল। খৰি মুঠতে গোটাই ল'লোঁ আৰু যাব জানো 6 মাহমান, টেনশ্যন নাই। এইফালে ঘৰৰ ভিতৰলৈকে একদম পূৰা পানী, মানে একদম ক'লা ফুল পাই গৈছিলে। একদম শাক পাচলি একদম খতম, কি কৰিব উপায় নাই। আৰু চাহটো বেলেগে মানে একদম কাপত খাই, মানে সৰুকৈ চাহৰ নাম